নমস্কাৰ বন্ধুবৰ্গ মই সিমসীমা গগৈ আপোনালোকক অসম গণিতলৈ স্বাগতম জনাইছো বন্ধুবৰ্গ আজি মই ৰৈখিক সমীকৰণৰ ওপৰত এটা প্ৰশ্নৰ সমাধান কৰিবলৈ আগবাঢ়িছো যিটো প্ৰশ্ন কম্পিটিটিভ এক্সামৰ বাবে খুবেই প্ৰয়োজনীয় প্ৰশ্নটো হৈছে ৰিয়াৰ বয়স প্ৰিয়াৰ বয়সৰ দুগুণ 3 বছৰ পাছত তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব 66 তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা সমাধানটো এনেকুৱা ধৰণৰ হ'ব ইয়াত আমি কি কৰিব গৈছে আমাক আৰু প্ৰিয়াৰ বয়স নিৰ্ণয় কৰিব গৈছে এতিয়া ৰিয়াৰ বয়স আৰু প্ৰিয়াৰ বয়স নিৰ্ণয়ৰ কাৰণে আমি চলক ধৰি ল'ব লাগিব ইয়াতে এটা কথা হ'ল চলক আমি দুটা চলকো ধৰিব পাৰো বা এটাও ধৰিব পাৰো দুটা ধৰক ৰিয়াৰ বয়স x আৰু প্ৰিয়াৰ বয়স y কিন্তু যদি আমি দুটা বয়স চলক ধৰো তেনে অৱস্থাত আমাৰ সমাধানটো দীঘলীয়া হ'ব গতিকে আমি সমাধানটো যিমান পাৰো সৰু কৰিবলৈ চাম সেই গতিকে আমি এটা চলকে লম আৰু যেতিয়া আমি এটা চলক লম সেই এটা চলক ললে আমি দুই গৰাকী বয়স গতিকে সমাধানৰ বাবে আমি এটা চলকে লম ধৰা হল এটা ধৰা হল বুলি কম কাৰ বয়সটো আমি প্ৰথমতে ধৰিম হেতু হৈছে প্ৰয়োজনীয় কথা ইয়াত দুজনৰ বয়স দিয়া আছে ৰিয়াৰ বয়স আৰু প্ৰিয়াৰ বয়স এতিয়া আমি চাম কোন গৰাকী বয়সৰ লগত তুলনা কৰিছে এতিয়া প্ৰশ্নটোত দিছে ৰিয়াৰ বয়স প্ৰিয়া বয়সৰ দুগুণ অৰ্থাৎ এই ৰিয়াৰ বয়সটো প্ৰিয়াৰ বয়সৰ লগত তুলনা কৰিছে এতিয়া যাৰ লগত তুলনা কৰা হয় তাৰ বয়সটো আমি প্ৰথমে ধৰি লম গতিকে আমি ধৰি লম প্ৰিয়াৰ বয়স যিহেতু প্ৰিয়াৰ বয়সৰ লগতহে ৰিয়াৰ বয়সটো তুলনা কৰিছে ধৰা হ'ল প্ৰিয়াৰ বয়স x গতিকে ৰিয়াৰ বয়স হ'ব 2x কিয় 2x যেহেতু ৰিয়াৰ বয়সটো প্ৰিয়াৰ বয়সৰ দুগুণ যদি 3 গুণ হোৱা হলে 3x তেনেধৰণে 4 গুণ হোৱা হলে 4x আৰু x টো হৈছে চলক আমি প্ৰিয়াৰ বয়সটো x ধৰি লৈছো এতিয়া ইমানখিনিলৈকে আমাৰ হ'ল এটা নেক্সট পৰৱৰ্তী ষ্টেপটো আমি চাম কি আছে 3 বছৰ পাছত তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব 66 প্ৰথম কথা আহিলে 3 বছৰ পাছত এতিয়া আমি সকলোৱে জানো 3 বছৰ পাছত আমাৰ বয়স বাঢ়ি যাব মানে অৰ্থাৎ যোগ হৈ যাব ধৰক এতিয়া যদি এজন লৰাৰ বয়স 20 বছৰ তেনে অৱস্থাত 3 বছৰ পিছত তেওঁৰ বয়স নিশ্চয়কৈ হ'ব 23 বছৰ কেনেকৈ 23 বছৰ কাৰণ 20 যোগ 3 23 কিন্তু ইয়াত আমি 20 বা 10 ল'ব নোৱাৰো ইয়াত আমি প্ৰিয়াৰ বয়স কি লৈছো x গতিকে 3 বছৰ পাছত প্ৰিয়াৰ বয়স হ'ব x + 3 ঠিক সেইদৰে ৰিয়াৰ বয়স হ'ব 2x + 3 যদি প্ৰশ্নটো 3 বছৰ আগৰ কথা উল্লেখ কৰা হলে আগৰ হলে তেতিয়া আমি ইয়াত মাইনাস দিলো হয় কাৰণ জানো আগতে আমাৰ বয়স কম হ'ব কম মানে বিয়োগ অৰ্থাৎ মাইনাস চিহ্ন যেটো ইয়াত পাছত কৈছে সেই গতিকে ইয়াত প্লাস বহিলে এতিয়া আমি নেক্সটটো চাম 3 বছৰ পাছত হেখিনি হৈ গল এতিয়া 3 বছৰ পাছত কি কৈছে তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব 66 তেওঁলোকৰ তেওঁলোক মানে প্ৰিয়া আৰু ৰিয়া কোনটো বয়স এটো বয়স নে এটো বয়স নিশ্চয়কৈ এটো বয়স কাৰণ ইয়াত কৈছে 3 বছৰ পাছত তাৰ মানে 3 বছৰ পাছত প্ৰিয়াৰ বয়স x + 3 আৰু ৰিয়াৰ বয়স 2x + 3 আৰু এই বয়স কেইটাৰ সমষ্টি মানে হৈছে যোগ এই বয়স কেইটাৰ সমষ্টি হ'বগৈ 66 অৰ্থাৎ প্ৰশ্নমতে লিখিম আমি ইয়াত প্ৰশ্নমতে কৈছে যে 3 বছৰ পাছত তেওঁলোকৰ বয়স অৰ্থাৎ তেওঁলোক মানে প্ৰিয়াৰ বয়স হৈছে x + 3 সমষ্টি মানে হৈছে যোগ চিহ্ন আৰু ৰিয়াৰ বয়সটো হৈছে 2x + 3 এই দুয়োটা বয়স যদি আমি যোগ কৰো কিমান পাম 66 এতিয়া আমি যোগ কৰিম প্ৰথমতে আমি চলক কেইটা ওচৰত লিখিম চলক কেইটা হৈছে x + 2x আৰু ধ্ৰুৱক পদ কেইটা হৈছে 3 + 3 = 66 আমি সকলোৱে জানো চলক কেৱল চলকৰ লগতহে যোগ হ'ব অৰ্থাৎ সদৃশ চলক ইয়াত x মানে আছে এটা 1 আৰু ইয়াত 2x মানে 2 গতিকে ইয়াৰ 1 আৰু 2 যোগ কৰিলে আমি পাম 3x আৰু ইয়াৰ 3 যোগ 3 হ'বগৈ 6 এতিয়া আমি কি কৰিম এই ধ্ৰুৱক পদটোত এইফালে লৈ যাম অৰ্থাৎ সমান চিহ্নৰ সোঁফালে লৈ যাম সোঁফালে লৈ যাম 66 ঠিক আছে আমি সোঁফালে লৈ আহিলে নহব ইয়াৰ আগত কিবা এটা চিহ্ন বহিব
যেহেতু সমান চিহ্নৰ বাওঁ সাইডে আছিল যোগ চিহ্ন গতিকে হু সাইডে গলে গৈ হ'ব মাইনাস যোগটো বিয়োগ হ'ব বা বিয়োগটো যোগ হ'ব এতিয়া 66 ৰ পৰা 6 বিয়োগ কৰিলে আমি পাও 60 এতিয়া চাও 3x মানে হৈছে 3 পূৰণ x আমাক লাগে x ৰ মান x ৰ মান উলিয়াবৰ কাৰণে আমি x টো অকলহৰীয়া কৰিব লাগিব এতিয়াও x টো অকলহৰীয়া হোৱা নাই কাৰণ ইয়াৰ x ৰ লগত আছে এটা 3 আৰু সেই 3 টো x ৰ লগত হৈ আছে পূৰণ গতিকে এই 3 টো আমি x ৰ পৰা আঁতৰাব লাগিব x ৰ পৰা আঁতৰাব লাগিব মানে হৈছে 3 টো আমি সমান চিহ্নৰ সোঁফালে লৈ যাম কিন্তু নিলে নহব কি ধৰণে আছে ইয়াত x ৰ লগত যোগ হৈ আছে নে বিয়োগ হৈ আছে নে পূৰণ নে হৰণ মন কৰিব লাগিব 3x মানে আমি সকলোৱে জানো 3 পূৰণ x মানে 3 টো x ৰ লগত পূৰণ হৈ আছে গতিকে 3 টো আমি সমান চিহ্নৰ ইফালে নিলে পূৰণ চিহ্নটো হৰণ হৈ যাব পূৰণটো হৰণ হৈ যাব গতিকে আমি চাও ইয়াত x 60 আমি 3 টো যদি এফালে লৈ যাও হৰণ হল আৰু আমি সকলো এটো কটাকটি বা হৰণ যদি কৰো 3 20 60 গতিকে 20 এটাকে x ৰ মান পালো আমি 20 তে x মানে কি আছে x মানে আছে প্ৰিয়াৰ বয়স গতিকে প্ৰিয়াৰ বয়স হল 20 বছৰ আৰু ৰিয়াৰ বয়স তেন্তে ৰিয়াৰ বয়স হ'ব ৰিয়াৰ বয়স কিমান আছে 2x মানে কি হয় 2 পূৰণ x x ৰ মান কিমান পালো আমি 20 গতিকে ৰিয়াৰ বয়স হ'ব 40 বছৰ বন্ধুবৰ্গ আজি মই কৰা সমস্যাটোৰ সমাধানৰ ওপৰত কিবা প্ৰশ্ন থাকিলে আপোনালোকে কমেন্টৰ জৰিয়তে সুধিব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু কিছুমান সমস্যা লৈ আহিব পাৰো আৰু এই সমাধানৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব